প্ৰতিটো পুৱাই লওক এই 11টা সংকল্প। জীৱন সলনি হৈ যাব আপোনাৰ। খ্ৰীষ্টিয়ান ডি লাৰ্জনৰ এই 11টা সংকল্প প্ৰতিদিনে পুৱাই লওক। 1. মই মানসিকভাৱে ইমানেই শক্তিশালী হ'ম যে কোনো কথাই মোৰ মনৰ শান্তি নষ্ট কৰিব নোৱাৰে। 2. মই আজি লগ পোৱা প্ৰতিজন লোকৰ লগতেই স্বাস্থ্য আৰু সুখৰ বিষয়ে কথা পাতিম। 3. মই মোৰ সকলো বন্ধুৰ মাজত এনে প্ৰত্যয় সৃষ্টি কৰিম যে তেওঁলোকৰ প্ৰত্যেকৰে মাজত কিবা নহয় কিবা এটা প্ৰতিভা আছে। 4. মই প্ৰতিটো বস্তুৰ ভাল দিশটোহে চকু দিম আৰু মোৰ আশাবাদক বাস্তৱত পৰিণত কৰিম। 5. মই সবাতোকৈ উত্তম কথাবোৰ চিন্তা কৰি আটাইতকৈ ভাল উদ্দেশ্যৰ কাৰণে কাম কৰিম আৰু প্ৰত্যেকজন মানুহৰ পৰা ভালটোহে আশা কৰিম। 6. মোৰ নিজৰ কৃতকাৰ্যতাই মোক যিমান উৎফুল্লিত কৰিব, ঠিক সিমানেই উৎফুল্লিত কৰিব আনৰ কৃতকাৰ্যতায়ো। 7. মই অতীতৰ ভুলবোৰ পাহৰি যাম আৰু বৰ্তমান কৰি থকা কামবোৰ সফল কৰি তুলিবলৈ সৰ্বচেষ্টা প্ৰয়োগ কৰিম। 8. সকলো সময়তে মই মোৰ মনটোক প্ৰফুল্লিত কৰি ৰাখিম আৰু দিনটোৰ ভিতৰত মই লগ পোৱা প্ৰত্যেককে হাঁহিমুখে অভিবাদন কৰিম। 9. মই নিজৰ উৎকৰ্ষ সাধনৰ কাৰণে ইমান বেছি সময় ব্যয় কৰিম যে আনক সমালোচনা কৰিবলৈ মোৰ অকণো সময় নাথাকিব। 10. মই ইমান বেছি শক্তিশালী মনৰ অধিকাৰী হ'ম যে তাত দুশ্চিন্তাৰ কাৰণে অকণো ঠাই নাথাকিব। মই ইমান মহানুভৱ হ'ম যে মই কাকো খং কৰিব নোৱাৰিম। মই ইমান সবল হ'ম যে মোৰ জীৱনত ভয়ৰ কোনো স্থান নাথাকিব। মই ইমান সুখী হ'ম যে কোনো দুশ্চিন্তাই মোক অশান্তি দিব নোৱাৰিব। 11. মই নিজকে ইমান ভাল মানুহ বুলি ভাবিম যে সেই কথা মই গোটেই জগতে জনাকে ঘোষণা কৰিম, কিন্তু কামেৰেহে, মুখেৰে নহয়। সুখৰ এটা সৰ্বজন স্বীকৃত সংজ্ঞা নাই। আপোনাৰ সুখ আৰু মোৰ সুখৰ সংজ্ঞা একে নহয়। ঘৰৰ মূধচেৰে তৰা লেখিব পৰা দৰিদ্ৰ এজনৰ কাৰণে এসাঁজ ভাত সুখৰ উৎস হ'ব পাৰে। আনহাতে অট্টালিকাত থকা এজনৰ বাবে বিলাসী গাড়ী এখন সুখৰ উৎস হ'ব পাৰে, কাৰণ ভাত সাজৰ অভাৱ তেওঁৰ নাই। সুখ ঘৰতেই আছে, বিচাৰিব জানিলেই হ'ল। আপুনি যি পাইছে সিমানতে সন্তুষ্ট হৈ সুখ লওক, দেখিব চাৰিওফালে সুখেই সুখ। সুখ দিয়া বস্তু নহয়, সুখ ল'ব জানিব লাগিব। অতীতৰ দুখময় দিনবোৰ মনলৈ আনি দুখ কৰি লাভ নাই। ভৱিষ্যতৰ কথা কল্পনা কৰি ভয় খায়ো লাভ নাই। আজিৰ দিনটো উপভোগ কৰক, কাৰণ আজিৰ দিনটোতে সোমাই আছে সমস্ত সুখৰ উৎস। খং পৰিহাৰ কৰি চলক, শান্তিৰ পৰিৱেশ গঢ়ি তোলক, কুশলে থাকক।